312টা ক্ৰিমিনেলক ঢেস্কিউ এনকাউণ্টাৰ কৰি দেশৰ ভিতৰতে প্ৰথম স্থানত আছিল মহাৰাষ্ট্ৰ পুলিচ বিষয়া প্ৰদীপ শৰ্মা। তেখেততকৈ বেছি এনকাউণ্টাৰ কোনেও আজিলৈকে কৰিব পৰা নাই। তেখেতৰ নামটো অনুগ্ৰহ কৰি ভালকৈ মনত ৰাখিব, কাৰণ এই ভিডিঅ'টোৰ শেষৰ ফালে তেখেতৰ বিষয়ে এটা মজাৰ কথা কম। আজিৰ এই ভিডিঅ'টো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জিলাৰ পৰা ফোন কৰি মানুহে দিহা পৰামৰ্শ দিছিল, যদিও তেওঁলোকৰ পৰিচয়টো উল্লেখ কৰিব খোজা নাই। নমস্কাৰ। শেহতীয়াকৈ অসমত পুলিচে কিছুমান দোষী নতুবা অভিযুক্তক কৰায়ত্ব কৰে আৰু ৰাতি চাইট চিন কৰাবলৈ লৈ যায় আৰু বাটতে দোষীটো পলাবলৈ চেষ্টা কৰে, নতুবা পুলিচক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে আৰু পুলিচে লগে লগে এনকাউণ্টাৰ কৰিবলৈ বাধ্য হয়। তাৰ ঠিক পিছতে ৰাজনৈতিক নেতা কিছুমানে বতাহত এটা বাতৰি এৰি দিয়ে যে কুইক একশ্যন হ'ল, মানে ইনষ্টেন্ট জাষ্টিচ হৈ পৰিল, মানে মানুহক দেখুৱাবৰ বাবে। আমি কিছুমানে অৱশ্যে সন্দেহ কৰোঁ যে এইবোৰ ফেক এনকাউণ্টাৰ, কিন্তু ইয়াৰে কিছুমানে এই ফেক এনকাউণ্টাৰবিলাকক ভালেই পায়, কাৰণ ফাষ্ট ফুডৰ যুগ না, সকলো ফাষ্ট হ'লে কিবা এটা ভালো লাগে। কাৰণ বহু সময়ত পলম হ'লে দোষীবিলাক শাস্তি নাপায়, পলাই যায়, মানে প্ৰমাণৰ অভাৱতে হওক লাগিলে দোষীবিলাকে শাস্তি নাপায় পলাই গুচি যায়। সকলোৱে জানে নতুবা পাহৰি গৈছে যে ব্লেক ষ্টোনছ ফৰ্মুলেশ্যন ইন ক্ৰিমিনেল লৰ মতে আমাৰ আইন মেৰ পেছৰ পৰা 10জন দোষীয়ে হাৰি গ'লে আমাৰ দুখ যিমান লাগিব তাতকৈ বেছি দুখ লাগিব যদি এজন মাত্ৰ দোষীয়ে বিনা কাৰণত শাস্তি পায়। এতিয়া আহিছোঁ থুলমূলকৈ এনকাউণ্টাৰৰ বিষয়ে ক'বলৈ। ভাৰতীয় আইনৰ ছেকশ্যন 96 আৰু 100ৰ মতে এজন পুলিচে সেল্ফ ডিফেন্সত এজন অভিযুক্তক এনকাউণ্টাৰ কৰি দিব পাৰে। এই ছেকশ্যনটো অৱশ্যে পুলিচ বুলি স্পেচিয়েল নহয়, আপোনাৰ বা মোৰ দৰে সাধাৰণ মানুহৰ বাবেও একেই ব্যৱস্থা। সেল্ফ ডিফেন্সত যদি আপোনাক কোনোবাই মাৰিবলৈ আহিছে, তেতিয়াহ'লে আপুনি কাৰোবাক আক্ৰমণ কৰিব পাৰে আৰু তাৰ ফলত সেই মানুহটোৰ মৃত্যু পৰ্যন্ত হৈ যাব পাৰে। অৱশ্যে এনেকুৱা হ'লে সেল্ফ ডিফেন্সত মাৰিলে আপোনাক কেতিয়াও মাৰ্ডাৰাৰ বুলি ধৰা নহয়, নতুবা তেখেতৰ মৃত্যুৰ কাৰণ বুলি কিন্তু গণ্য কৰা হ'ব। এইবিলাক আইনী কথা। অৱশ্যে পুলিচৰ কাৰণে ছেকশ্যন 46 অফ CRPC empowers police to use force to the extent of causing death of a person accused of an offense punishable with death or imprisonment for life if such a person resists arrest or intends to evade arrest. মানে স্পেচিয়েল প্ৰভিজন দিয়া আছে পুলিচৰ বাবে, যদি এজন পলাব খোজা ক্ৰিমিনেল যাৱজ্জীৱন কাৰাদণ্ড নতুবা ফাঁচীৰ অৰ্ডাৰ থাকে আৰু সি বা তাই পলাব খোজে নতুবা পুলিচক মানে মাৰিব খোজে, প্ৰত্যাৰ্পণ কৰিব খোজে, তেতিয়া পুলিচে গুলি কৰি মৃত্যু পৰ্যন্ত দিব পাৰে। কিন্তু কোনোবা যদি প্ৰথমবাৰৰ বাবে অভিযুক্ত হয় আৰু পুলিচক আক্ৰমণ কৰিব নোখোজাকৈ পলাব খোজে, তেতিয়া সেই অভিযুক্তজনক পুলিচে গুলি কৰি মাৰি দিব নোৱাৰে। অৱশ্যে এই ধৰণৰ আইনবিলাক পুলিচে আমাতকৈ বেছি ভালকৈ জানে, লগতে কায়দাবিলাকো চাকেও বেছিকৈ জানে। সেইবাবে দেশৰ কেইবাটাও সন্দেহযুক্ত এনকাউণ্টাৰ, যেনেকৈ ছিদ্দিক জামাল এনকাউণ্টাৰ 2003, বিকাশ দুবে সদ্যহতে হৈছিলে 2020 উত্তৰ প্ৰদেশ ইত্যাদিৰ দৰে এনকাউণ্টাৰবিলাকৰ বাবে আৰক্ষীয়ে কোৰ্টৰ পৰা ক্লিন চিট পাই গৈছে। কিন্তু কিছুমান কেছ, যেনেকৈ ৰাম নাৰায়ণ গুপ্তা কেছ 2006 এনকাউণ্টাৰটো ফেক আছিল বুলি বম্বে হাইকোৰ্টে প্ৰদীপ শৰ্মা নামৰ পুলিচজনক লাইফ ইম্প্ৰিজনমেণ্ট মানে যাৱজ্জীৱন কাৰাদণ্ডৰে শাস্তি দিলে। মণিপুৰৰ এক্সট্ৰা জুডিচিয়েল কিলিং 2006 এনকাউণ্টাৰটোৰ দৰে এনকাউণ্টাৰৰ কেছত কিন্তু পুলিচক CBI চাৰ্জশ্বিট পৰ্যন্ত দিছে। হাজাৰৰ ঘৰত দেশত ফেক এনকাউণ্টাৰ হৈছে বুলি NHRC মানে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনত ৰেজিষ্টাৰ হৈ আছে, মানে ফেক হৈছে বুলি প্ৰমাণো হৈছে। এতিয়া কথা হ'ল এই যে পুলিচক ফাষ্ট একশ্যন এটা ল'লেই ভাল বুলি আমি কিছুমানে ভাবোঁ, সেইটো মাৰাত্মক। লগতে গোটেই আইন ব্যৱস্থাটোৰ বাবেও কিন্তু চিন্তনীয় বিষয়, কাৰণ এই সন্দেহৰ অৰ্থ হ'ল, আইন ব্যৱস্থাটোৰ ওপৰত সন্দেহৰ অৰ্থ হ'ল সাধাৰণ মানুহে আইন ব্যৱস্থাটোত কিছুমান চাগৈ আখুৱাহ দেখা পাইছে। এই আখুৱাহবোৰ অনতিপলমে দূৰ কৰাৰ ব্যৱস্থা কৰাটো অতি জৰুৰী হৈ পৰিছে। উদাহৰণস্বৰূপে পুলিচে কাকো শাস্তি বিহিব নোৱাৰে। আমাৰ দেশত কাৰ্যপালিকা, ন্যায়পালিকা, আইনপালিকা আছে। ভাৰতৰ মুখ্য ন্যায়াধীশ NV ৰমনাই কৈছে সদ্যহতে যে
সংবিধানে ৰাষ্ট্ৰৰ এই তিনিটা অপৰিহাৰ্য অংগৰ মাজত ক্ষমতা পৃথকীকৰণ কৰিছে আৰু সকলো অংগই তেওঁলোকৰ কৰ্তব্য পালন কৰাৰ সময়ত নিজৰ নিজৰ লক্ষ্মণ ৰেখাৰ প্ৰতি সতৰ্ক হোৱাটো অতি উচিত। সকলোৱে নিজৰ নিজৰ কাম কৰাই মংগল। মানে ধাৰণা কৰকচোন, যদি MP এজনে হাতত পিষ্টল এটা লৈ চুৰ খেদি ফুৰিছে বা কোৰ্টৰ জাজ এজনে পুলিচ পইণ্টত ৰৈ ট্ৰেফিক কণ্ট্ৰল কৰি আছে, নতুবা পুলিচ এজনে কোৰ্টত বহি লৈ ন্যায়াধীশ এজনৰ দৰে টেবুলত অৰ্ডাৰ কৰি আছে। বস্তুটো অড লাগে ন, বস্তুটো শুনিবলৈ বেয়া হয়, কল্পনা কৰিবলৈ অসুবিধা হয়। ঠিক কথাবিলাক তেনেকুৱাই। মানে আমাৰ দেহটোৰ নিচিনা, আমাৰ দেহৰ কিডনীৰ কাম কিডনীটোকে কৰিবলৈ দিয়াটো ভাল, লিভাৰৰ কামটো লিভাৰে নকৰি যদি হাৰ্টখনক কৰিবলৈ দিলে হয়, গোটেই চিষ্টেমটো খেলি মেলি হৈ যাব আৰু আমি হয়তো মৰিয়ে থাকিম। সেয়েহে পুলিচে ইনষ্টেন্ট ৰিজাল্ট দিবলৈ গ'লে প্ৰথম ভাল লাগিব, কিন্তু 2টা দিনৰ পিছত সি মাৰাত্মক হৈ উঠিব। যদি পুলিচে জোখতকৈ বেছি পাৱাৰ পায়, ব্যৱহাৰ কৰে পাৱাৰটো, তেতিয়াহ'লে কিন্তু আইন ব্যৱস্থাটোৰ কাৰণে শুভ লক্ষণ নহয়। বহুতে কয় নহয়, বিলাতী মদ এপেক খালে স্বাস্থ্যৰ কাৰণে ভাল, কিন্তু সেইটোকে কৰিবলৈ গৈ এপেক খাওঁতে মানুহ মদাহী হয় আৰু বেমাৰে পায়। আমাৰ ইয়াতো একেই, পুলিচে যদি অকণমান পাৱাৰ পায় তেতিয়াহ'লে ঠিক আছে, কিন্তু সেই পাৱাৰটো বেছি পাই গৈ থাকিলে গোটেই ব্যৱস্থাটোৰ কাৰণে বেয়া। আমাৰ দেশৰ আইন ব্যৱস্থাটো বৰ সুন্দৰ আৰু এই আইন ব্যৱস্থাটোৰ ওপৰত মানুহৰ এতিয়াও আস্থা আৰু বিশ্বাস আছে বাবে আমাৰ প্ৰায় 140 কোটি মানুহে এই দেশখনত ইমান সুন্দৰকৈ জীয়াই আছে। আমাৰ লগত কিবা এটা যদি অন্যায় হয়, লগে লগে আমি বিশ্বাস কৰোঁ যে কোৰ্টখন আছে, আমাক ন্যায় দিব। ক্ৰাইম এটা কৰিবলৈ আমি কেলৈ ভয় কৰোঁ? কাৰণ আমি ভয় কৰোঁ যে আমাক আইনে শাস্তি দিব, মই পলাই সাৰিব নোৱাৰিম, তেনেকুৱা এটা ভয় আমাৰ থাকে। বিশ্বাস কৰক, যিদিনা মানুহৰ এই আইন ব্যৱস্থাটোৰ ওপৰত আস্থা আৰু বিশ্বাস যদি নোহোৱা হয়, গোটেইখন অৰাজকতাৰ সৃষ্টি হ'ব আৰু আপুনি মই শান্তিত জীয়াই থাকিবই নোৱাৰিম। এতিয়াও যি সন্দেহজনক এনকাউণ্টাৰবোৰ ভাল বুলি ভাবি আছে, তেখেতসকললৈ এটা মজাৰ উদাহৰণ আনিছোঁ। এই যে ভিডিঅ'টোৰ একদম আৰম্ভণিতে 312টা এনকাউণ্টাৰ কৰা প্ৰদীপ শৰ্মা ডিস্কিউ কৰা কথাটো কৈছিলোঁ, মনত আছে নহয়? সেই আৰক্ষীজনৰ কথা আমি কৈছোঁ, শুনক। আৰক্ষীয়ে ক্লজ A অফ ছেকশ্যন 41 ভিত্তিত কোনোবা এজনক কোনো ধৰণৰ ৱাৰেণ্ট নোহোৱাকৈ বা কোনো ন্যায়াধীশৰ পাৰ্মিশ্যন নোহোৱাকৈ কেৱল সন্দেহৰ ভিত্তিত কাৰোবাক আটক কৰি ল'ব পাৰে। ভাবি লওক, পুলিচ ইন্সপেক্টৰ মিষ্টাৰ শৰ্মা ৰাতি আপোনাক এই ছেকশ্যনৰ আধাৰত আটক কৰিলে, বা আপোনাৰ ল'ৰাটোক ছাপ'জ আটক কৰিলে আৰু লৈ গ'ল ৰাতিখন, আৰু ৰাস্তাত হঠাতে গাড়ী ৰখাই ক'লে যে পলা, তেতিয়া আপুনি কি বিচাৰিব? কোৰ্টত আপোনাৰ ভাষ্য গ্ৰহণ কৰক, ন্যায়াধীশে আপোনাক শুনক, নে ইনষ্টেণ্ট ৰিজাল্ট ৰেস্কিউ? আমি অৱশ্যে শেষত পুনৰ কওঁ যে এই ৰেপিষ্ট বা ধৰ্ষণকাৰীবোৰে বা লোমহৰ্ষক হত্যাকাৰীবোৰে কঠোৰতকৈ কঠোৰ শাস্তি পাওক, মানে ফাঁচি হওক। কিন্তু আইনী প্ৰক্ৰিয়াৰ মাজেৰে হওক লাগে বুলি আমি ভাবোঁ যদিও আইনী ব্যৱস্থাত পলম হোৱাৰ ছিষ্টেমটোৰ বাবেই হয়তো লগে লগে এনেকুৱা হোৱাটো বহু সাধাৰণ ৰাইজে বেয়া নাপায়, দুখ নাই। সেয়েহে আইন বিভাগটোৱে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি আইনী প্ৰক্ৰিয়াবোৰ খৰতকীয়া কৰিবলৈ চেষ্টা কৰিব লাগে, যাতে সাধাৰণ মানুহৰ আইনৰ প্ৰতি আস্থা থাকে, বিশ্বাস থাকে। সত্যমেৱ জয়তে, জয়ায়।